guys, এতিয়া আমি ৰেডি হৈছে এতিয়া জামে মছজিদত তাতে যাম জামে মছজিদ চাব যাম আৰু শ্বপিং কৰিম অলপ মই ৰেডি হৈছোঁ থাকবি যাবা তুমি এতিয়া আমি ৰুমৰ পৰা ওলাই যাই আছোঁ আমার হোটেলের পরে বেশি দূর নহয় কারণে পিপিলি দিয়ে যায় আছে আমি এতিয়া আজমেৰী গেট আহি পাইছোঁ এইটো হ'ল জামে মছজিদৰ ফাৰ্ষ্ট গেট আমি এতিয়া আহি পাইছোঁ এতিয়া যাই আছোঁ ভিতৰত বহুত মানুহ আমি যাওঁতে যাওঁতে দেৰি হৈছে 3:30 বাজিছে এইখিনিত উজু কৰি কিনে নামাজ পঢ়ে ভিতৰত জামে মছজিদৰ ভিতৰখিনি বহুত ধুনীয়া হয়
বাই বাই দিদি আমি ক'ত আহিছো এইটো এটা বেলেগ গেট হয় জামা মছজিদ আহিছে এতিয়া আমাৰ ভোক লাগি গ'ল খাব যাই আছো অলপ খাই ল'ব লাগিব পেট পূজাও ইম্পৰ্টেণ্ট আমাৰ জোতা আমাৰ জোতা চুৰি হৈ গ'ল এইমাত্ৰ মছজিদত আহি পিনে খালি ভৰিত যাই আছো খালি ভৰি যেতিয়া যায় আছে জোতা কিনিব চেণ্ডেল কিনিব উপায় নাই কি কৰিব আপোনালোকে নিজৰ জোতা চবৰ জোতা সাৱধানে আছে ৰাখিব আৰু আমাৰ দুইজনৰে জোতা চুৰি আমাৰ হৈ গ'ল দুজনৰে লৈ গৈছে জোতা আপোনালোকে ইয়াতে আহিলে সাৱধানে জোতা ৰাখিব বেগত ভৰাই ল'ব লাগে আমাৰ এইটোৱে ভুল হৈছে বেগত ভৰোৱা নাই আমাৰ দিদিক দেখাই দে আমাৰ দিদি লৈ লৈছিল বেগত জাগা আছিল সেইকাৰণে ল'ব পাৰিছে আমাৰ বেগত জাগা নাই যে সেইকাৰণে ল'ব পৰা নাই আমাৰ জোতাও চুৰি হৈ গ'ল মেচেৰা মানুহে ল'ৰাজনে দয়া কৰি পেলাই ভাবি এটা জোতা চেণ্ডেল এটা দি দিছে শ্লিপাৰ বাহিৰত যাই পিন্ধিব এতিয়া আৰু জোতা কিনি দিম কোনো টেনশ্যন নাই জোতা কিনি আনি দি যাব লাগিব আকৌ দি যাব লাগিব অঁ তললৈকে যাব পাৰি ঠিক আছে দিয়া এইটো জোতাটো কিনিছোঁ মীনা বাজাৰৰ পৰা ভালকৈ ভিডিঅ'ই বনাব পৰা নাই মোবাইল ওলালে মানুহে কয় এতিয়া টানিখনে মোবাইল লৈ যাব কিয় মোবাইল ওলাইছা ইমান ভৰ্তি চোৰ আমি জামে মছজিদৰ সন্মুখতে আজাদ ৰেষ্টুৰেণ্টতে ৰাতিৰ ডিনাৰৰ কাৰণে আহিছোঁ বহুত ধুনীয়া ৰেষ্টুৰেণ্টটো চাই ভাল লাগিছে খানা বা কেনেকুৱা হ'ব নাজানো খানা খালে গম পোৱা যাব হাই দিয়া হাই দিয়া এইখিনিত আমাৰ খানা আহি গৈছে খানাও বহুত টেষ্টি আছিলে মটন তৰকাৰীটো কি ক'ম আৰু কোনোবা যদি যায় তেতিয়া খাই চাব বহুত ভাল লাগে খাই কিনে চিধা আমাৰ হোটেল আহি গৈছোঁ আমি এতিয়া ৰেডি হৈছোঁ ক'ত যাম ৰেড ফৰ্ট যাম আৰু তাৰপিছত চাওঁ ক'ত যাওঁ প্লেন কৰি অঁ কুতুব মিনাৰো যাম বুলি ভাবিছোঁ কুতুব মিনাৰ ৰেড ফৰ্ট আৰু শ্বপিং অলপ আছে শ্বপিং এইবিলাক কৰিম যি কৰোঁ দেখাম আৰু কি দেখাম চুৰে চব লৈ যায় আমাৰ জোতা টুটা চব লৈ গৈছে চুৰে আজি চেণ্ডেল পিন্ধি ঘূৰি আছোঁ দিল্লীত ক'ৰবাত ফুৰিব ওলালে এটাই কথা ড্ৰাইভাৰ চাইভাৰ খালি মোবাইল আৰু পাৰ্চ ভালকৈ ৰাখিব দিয়ে ইমান চোৰ টানি লৈ যায়
ৰেড ফৰ্টত যাবৰ কাৰণে। এইটো গাড়ী আমাৰ পুৰা দিনৰ কাৰণে ভাড়া কৰা হৈছিলে। আমি ওলাই যাই আছো এতিয়া ৰেড ফৰ্ট। जो सीएम बने यहीं से बने। सिटी अभी हम लोग न्यू दिल्ली के अंदर हैं। अभी हम लोग जा रहे हैं ओल्ड दिल्ली में, फिर आगे बढ़ेंगे। रोड से स्टार्ट होता है, देन पूरा आगे तक जाता है। मुझे समझ के मुझसे 5,000 सौ इसमें गेस किया और जमा मस्जिद में वहाँ से 50% यही मस्जिद है আহি পাইছোঁ ৰেড ফৰ্ট। এণ্ট্ৰি। এইফালে মেইন গেট মেইন গেট নহয়, আমি মেইন গেট লৈ খোজকাঢ়ি যাই আছোঁ। ইফালে গাড়ী নোসোমাই কিজানি। এইফালে ধুনীয়া। যিখিনি লৈ আমি চাইছোঁ চব ভিডিঅ' কৰিছোঁ আপোনালোককো দেখাবৰ কাৰণে। চাই থাকক ভিডিঅ' এণ্ডলৈ। ইমান ডাঙৰ অঁ বহুত ডাঙৰ ফিল্ড। ইফালে মেইন গেট হয়, সিফালে যোনফালে আহিছোঁ এইটো চান্দনী চক নেকি? এইটো অঁ চান্দনী চক। অঁ ऐसे मत टिकट हाँ আমি সোমাই আহিলোঁ ভিতৰত। ইমান ৰ'দ ইমান গৰম আছিলে। এইটো ৰেড ফৰ্টৰ গেট হয়, এইটো ৰেড মেইন গেট। মেইন গেট। এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ। বা বহুত ডাঙৰ। আমার ইন্ডিয়া ফ্ল্যাগ উড়ি আছে। ভিতৰত বহুত দোকান আছে, বহুত ধুনীয়া ধুনীয়া বস্তু বহুত কম দামত পোৱা যায়। তাৰ পৰা কিছুমান বস্তু কিনিলোঁ আৰু বেছি পাৰা নাই। আমাৰ ড্ৰাইভাৰে 1 ঘণ্টা টাইম দিছিলে, জলদি জলদি ভিতৰ চাইখিনি ওলাই আহে। এইটো এফালেদি নবাদ খানাৰ ভিতৰত যায়। সেইটো হৈছে দিৱানে আম।
এইটো হৈছে দিৱানে এইয়া আহিব ইয়াতে বীৰজাৰাৰ শ্বুটিং হৈছিলে মুভিৰ শ্বুটিং মুভি শ্বুটিং হৈছিল এইখিনি জেগা বহুত ধুনীয়া ভাল লাগিছে চাই অঁ আৰু এইটো যিটো আছে ইয়াতে ৰজা বহিছিল ইয়াৰ পৰা পাব্লিকৰ কথা শুনিছে আৰু মোগল কিংবিলাক ইয়াতে বহিছিল পাব্লিকৰ কথাবিলাক শুনিছে আৰু যাৰ যি প্ৰব্লেম হৈছে যি ডিচিশ্যন ল'ব লাগে ইয়াৰ পৰা লৈছে ইয়াতে বহিছিল সিংহাসনটো ইয়াতে আছিল এইটো হৈছে দিৱানে আম কোনটো এই গম্বুজ থাকাইটো এইটো দিৱানে খাছ দিৱানে খাস ৰাস্তাটো ভাল লাগি আছে দিদি আগত যাকচোন বহুত গৰম এতে ৰ'দ বহুত এইটো হৈছে মুমতাজ কোনটো এইটো এইটো মমতাজ মহল হয় মুমতাজ ইয়াতে থাকিছিল অঁ নাযায় সেইটো নাযায় ফটোৰ ভিতৰত মছজিদ এটা আছে এইটোত নমাজ নহয় এনেই বনাই ৰাখিছে আগতে হৈছিল কিজানি আগতে হৈছিলে এতিয়া নমাজ টমাজ নহয় এইটো হ'ল খাছ মেহেল ইয়াতে কি মিটিং চিটিং কৰিছে সিহঁতে বহি কেনে নাকি এইটো ইয়াতে যিটো ৰজা আছিলে সি মানে ইয়াতে নিজে বহিছে অঁ নিজে পাৰ্চনেলি বহিছে কথা পাতিছে তাতে হিষ্ট্ৰীটো আছে কি ধুনীয়া ফুলৰ ডিজাইন বনাইছে কিমান বছৰ আগত কিমান বছৰ আগত বনোৱা এতিয়াও সেনেকৈ আছে ধুনীয়া এইটো মতি মছজিদ এতিয়া ইয়াতে নামাজ নহয় মোগলৰ টাইমত মোগলৰ ৰজাই ইয়াতে নামাজ পঢ়িছিল ৰাস্তাবিলাক ভাল লাগি আছে খোজকাঢ়ি না ধুনীয়া হীৰা মেহেল মোৰ ভাগৰ লাগিছে গৰম লাগিছে গৰম লাগিলে কি হ'ল ভাল লাগিছে চাওঁতে না এইবিলাক চাই কিনে ভাল লাগিছে না ভাল লাগিছে গাল চাল সব ৰঙা হৈ গৈছে ওপৰত ভাল লাগি আছে গছৰ মাজে মাজে অলপ অলপ ওলাইছে আমাৰ ৰেড ফুড চোৱা হৈ গৈছে এতিয়া আমি ওলাই আছো এতিয়া বেলেগ জেগাত যাম চোৱাৰ কাৰণে বহুত ভাল লাগিছে চাই ধুনীয়া যোনে যোনে আহিব দিল্লী ৰেড ফুডটো চাব ওলাই যাই আছো আমি এতিয়া ৰাণী লক্ষ্মীবাইৰ আমি এক্সিট কৰি আছো এতিয়া ওলাই যাই আছো ৰেড ফৰ্ট চোৱা হৈ গ'ল আমাৰ এতিয়া ওলাই যাই আছো গাড়ী ৰখি আছে আৰু বহুত জাগাত যাব আছে 1 ঘণ্টা টাইম দিছিলে গাড়ীৰ টাইম পাৰ হৈ গৈছে ড্ৰাইভাৰে টাইম পাৰ হৈ গৈছে এতিয়া আমি ওলাই যাম দৌৰা দৌৰি কৰি চাইছো যেনেকৈ হোক চোৱা হৈছে আৰু এইফালে দিয়ে এক্সিট এতিয়া আমি ৰেড ফৰ্ট চাই কিনে ওলাই আহিছোঁ এতিয়া যাই আছোঁ বেলেগ জেগাত
চাব কাৰণে বাকী ভিডিঅ' নেক্সট পাৰ্টত আহি আছে চাই থাকিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল আজিৰ কাৰণে এইখিনিয়ে বাই বাই